এয়া হৈছে দেউতা, হেড অফ দ্য ফেমিলি। আৰু এইটো বাবাৰ 3 নম্বৰ খুৰাক, 2 নম্বৰ খুৰাক, এইজন সৰু খুৰাক মুনু বুলি মাতো আমি। আৰু এইটো বাবা, এইটো দেউতা, আৰু এইজন ডাঙৰ খুৰাক, আৰু কাষত হৈছে সৰু ককাক। আৰু এইজনী মাহী, এইজনী মাৰ ভাত দি আছে আৰু মই কেমেৰা কৰি আছোঁ। তাৰপিছত মানে লাষ্টত আৰু আমি লেডিজ পাৰ্টিখিনি বহি গৈছোঁ। যদি মোৰ কাষত মা আছে, মাৰ কাষত আৰু মাহী মানে খুৰীমাও হয়, মাহীও হয়, একে মাৰে ভনীয়ে। কাষত সেইজনী ভণ্টি। এয়া পিছদিনা ৰাতিপুৱা, মানে ৰবিবাৰে ৰাতিপুৱা আৰু বাবাই ময়দাৰে মানে লুচি বনাই আছে। আমি যেনেকৈ গুড়া লগাই পেলাই লুচি মাৰোঁ, সিও তেনেকৈ লগাই ময়দা মাৰি আছে। তাৰপিছত আৰু নেক্সট অকণমান পিছত আমাৰ আকৌ দোকানৰ মাল আহিছিল। আমাৰ মানে দেউতাৰ দোকান আছে চকতে। এইজনী পেহীয়েক, মাহীৰ ছোৱালী বুলি যে ক'লোঁ সেইজনী। তাত মাল আহিছে, মালবিলাক মানে 2জন খুৰাকে কঢ়িয়াই আছে থকাৰ কাৰণে সিও মানে আইতাকৰ লগত কঢ়িয়াই আছে। বস্তা অকলে দাঙিব নোৱাৰে। সি মানে খুৰাকক টানি আছে যে এইটো বস্তা লোৱা, এইটো লোৱা, এইটো লোৱা। এনেকৈ সি খুৰাকে নুশুনে, আইতাকক টানি নিছে। এইবাৰ মাজু খুৰাকক কিবা কৈ আছে সি। অকণমান পিছত আইতাকৰ লগত পথাৰত গৈছে, গৰুক পানী খুৱাব গৈছিল, হাঁহক পানী খুৱাব গৈছিল। তাতে সিও আৰু হেৰি কৰি আছে। সেইজনী মা, এইটো দেউতাক পিছফালে, দেউতাকে মাতি আছে তাক। এই পথাৰত ইমান দূৰত নাযায়। লাষ্টত আৰু এতিয়া দুপৰীয়া আমি ভাত খাইছে সৰু খুৰাক দেউতা